আপোনাৰ ছালৰ সমস্যা আছে নেকি অথবা আপোনাৰ মুখত বা ছালত কলা দাগ অথবা পিম্পলছৰ সমস্যা আছে নেকি যদি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকলৈ এই পিছ আছে কমলাৰ চাবোন আৰু কমলাই আমাৰ ছালখন মিহি কৰাত কোমল কৰাত সহায় কৰে আৰু লগতে ব্ৰাইটনেছো আনে লগতে যদি পিম্পলছৰ মানে অসুবিধা আছে তেন্তে সেই পিম্পলছো আঁতৰাত সহায় কৰে ইয়াৰ পিছত আছে এল'ভেৰাটোৰ কথা জানে এল'ভেৰা হৈছে ছালকুঁৱৰী আৰু আমাৰ দেহৰ কাৰণে আমাৰ ছালৰ কাৰণে আটাইতকৈ ভাল হৈছে এল'ভেৰা গতিকে এল'ভেৰাৰ গুণাগুণৰ কথা মই নতুনকৈ কি ক'ম আপোনালোক সকলোৱে জানে তাৰপিছত আছে মহানিমে আমাৰ দেহত কেনেকুৱা ধৰণে খজুৱতিৰ পৰা আদি কৰি গোটেই বস্তুখিনি কেনেকৈ অৰিহণা যোগায় সেয়া আপোনালোকে জানে তাৰপিছত আছে গোলাপৰ কথাও আপোনালোকে জানে গতিকে এই গোটেই বস্তুখিনি মিলাই আমি অৰ্গেনিক চব আমি তৈয়াৰ কৰিছোঁ ঘৰতে সম্পূৰ্ণ ঘৰুৱা বস্তু লৈ অমিতা মাহ হালধি বা এই গোটেই বস্তুখিনি ঘৰুৱা হিচাপে লৈ গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ফেচবুকত আছে প্ৰিয়ম বৰচুতীয়া ইনষ্টাগ্ৰামত আছে প্ৰিয়ম বৰচুতীয়া আপোনালোকে